বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়াও আহি ইয়াত উপস্থিত হৈছেহি আৰু যি আচলতে দৰং মহাবিদ্যালয়ত যি ধৰণে ইয়াতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বা ইয়াৰ যি ফলাফল আচলতে লোকসভা নিৰ্বাচনৰ যি ফলাফল সেই ফলাফল বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ইতিমধ্যে প্ৰত্যক্ষ কৰিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে বৰ্তমান সময়লৈ যিহেতু তেওঁ 1.5 লক্ষাধিক ভোটত আগবাঢ়ি গৈ আছে সমান্তৰালভাৱে আমি তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম যিহেতু ইতিমধ্যে তেওঁ যি অসমৰ যি ফলাফল সেই অসমৰ ফলাফলক লৈ যথেষ্ট সুন্দৰ ফলাফল অসমত যথেষ্ট সুন্দৰ ফলাফল ভাল হ'ব ৰিজাল্ট অসমত আমি যিমানখিনি আশা কৰিছোঁ মানে আমি গৈ আছোঁ আপুনি সৰ্বাধিক ভোটত জয়লাভ কৰিব নেকি বিজেপি প্ৰাৰ্থীসকলৰ ভিতৰত এতিয়ালৈকেতো টোটেল কাউণ্টটো অহা নাই ট্ৰেণ্ডটো সেইটো দিশত গৈ আছে এতিয়ালৈকে টোটেল আহিলেহে গম পোৱা যাব এতিয়া 2 লাখটো হৈছেই আৰু কিমান হয় আৰু আমাৰ ৰাউণ্ড হ'বলৈ বাকী আছে আৰু বিশ্বনাথত আমাৰ প্ৰায় শেষেই হ'ল বিপিএটো শেষ হৈ গ'ল আৰু গহপুৰত চলি আছে লাষ্ট আৰু 2 ৰাউণ্ড গতিকে তেজপুৰত এতিয়া আমাৰ 8 নম্বৰ 9 নম্বৰ ৰাউণ্ড চলি আছে গতিকে আৰু ধৰক 3 ঘণ্টামানৰ পিছত আমি গোটেই ইয়াৰ কোৱাৰ ধৰণে 3 লাখ লিড হ'ব লাগে 3 লাখ পাৰ হ'ব